হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা ধুনীয়া ভ্লগ লৈ আহিছোঁ। বহুত দিন মোৰ পৰীক্ষা হৈ থকাৰ কাৰণে কোনো ধৰণৰ ভ্লগ দিয়া নাছিলোঁ আৰু বহুত দিনৰ মূৰত মাৰ ঘৰলৈ আহিলোঁ আৰু সকলোৱে মিলি এটা ধুনীয়া ফেমিলি ট্ৰিপৰ বিষয়ে আলোচনা কৰিলোঁ আৰু সেইবাবে আমি ৰেডি হ'ম আৰু অলপ পিছতে মাহীহঁত আহি পাব আমাৰ ঘৰলৈ আৰু মামাহঁতো যাব। আমি তিনিওটা ফেমিলি মিলি এটা পিকনিক গৈ আছোঁ। আগলৈ ভিডিঅ'টো চাই থাকিব। আমি লাহে লাহে ৰেডি হৈ আছোঁ দুপৰীয়া ভাত খাই মেলি। আবেলি হৈ গ'লে আবেলিয়ে যোৱাৰ কথা, বেছি সন্ধিয়া হ'লে গৈ যিহেতু ভাল নালাগিব। ভাত খাই আমি নৰলোৱে সকলোৱে ওলাই ৰেডি হ'লোঁ। তাৰ বাবে মই ৰেডি হৈ আছোঁ। মাহীহঁত আহি পালে যাবলৈ লাগিব আৰু সকলোৱে ৰেডি হোৱা হৈ গ'ল। মা ৰেডি হৈ আছে, আব্বাও ৰেডি হ'ল আৰু মাহীহঁতো আহি পাই বহি আছে আমাৰ কাৰণে। আৰু আমি ৰেডি হৈ বাটলৈ সকলো আহিলোঁ আৰু আমি দুখন গাড়ী লৈ পেলাই ফেমিলি পিকনিক কৰিছিলোঁ। যদি আমি দুখন গাড়ী লৈ যোৱা হ'ল আৰু তালৈ তেজপুৰলৈ। সকলোৰে মনত বহুত বেছি আনন্দ। ফেমিলি পিকনিক এনেও যিহেতু ভাল লাগেই আৰু মাহঁত মাহীহঁত এখন গাড়ীত আৰু আমি পোৱালিখিনি এখন গাড়ীত। চবৰে মনত ক'ব নোৱাৰা আনন্দ আৰু এই নগাঁওবাসীয়ে যিহেতু ৰাস্তাটো চিনিয়ে পাইছে আৰু পুৰণি গুদাম হৈ পেলাই তেজপুৰৰ ৰাস্তাটো খুব বেছি ধুনীয়া লাগে। মোৰ কিন্তু খুব বেছি ভাল লাগে। আৰু আমি সকলোৱে পাতি গৈছিলোঁ যে ব্ৰিজৰ ওচৰত ফটো উঠিম আৰু সঁচাকৈ আমি গৈ পালোঁগৈ ব্ৰিজৰ ওচৰত আৰু সকলোৱে নামিলোঁ। ব্ৰিজৰ ওচৰত বহুতকেইখন ফটো উঠিলোঁ, যাৰ যেনেকৈ মন যায়, ফেমিলি ফটো, ছিংগল ফটো। আমি সকলোৱে বিধে বিধে ফটো উঠিলোঁ আৰু নেচাৰটো ইমান বেছি ধুনীয়া আছিলে। এটা ধুনীয়া ভিডিঅ' কৰি ৰাখিলোঁ। মোৰ কিন্তু এনেকুৱা খুব বেছি ভাল লাগে। আৰু ব্ৰিজৰ শেষত গৈ পেলাই বালিচৰ দেখিলোঁ আৰু সেইবাবে সকলোৱে গাড়ী ৰখালে আৰু আমি আকৌ ফটো যিহেতু আমাৰ সকলোৰে প্ৰিয়, এখন এখন ফটোনো আমি নল'মনে ইমান ধুনীয়া প্লেচত। আৰু বহুতকেইখন ফটো উঠিলোঁ আৰু নেচাৰটোৰো এটা ভিডিঅ' কৰি ৰাখিলোঁ। ইমান বেছি ধুনীয়া আৰু মামীও আমাকো ফটো উঠাই দিলোঁ আৰু ফটো উঠি শেষ হোৱাৰ পিছত আকৌ আমি আমাৰ গন্তব্যস্থানলৈ গৈ থাকিলোঁ। আৰু গন্তব্যস্থান আছিলে আমাৰ তেজপুৰৰ এখন ধুনীয়া ৰেষ্টুৰেণ্ট ফেমিলিৰ বাবে। আৰু ফটো উঠাৰ মাজতে মই মনে মনে মাহঁতৰ বেক চাইডে আৰু এখন ফটো ল'লোঁ। মাহঁতে গম নাপালে, পিছত দেখিছে। আৰু অৱশেষত আমি গৈ পালোঁগৈ আমাৰ ধুনীয়া প্লেনিঙৰ প্লেচখন, মান্নাত দা কলীয়াভোমোৰা। আপোনালোকে যাব পাৰে, খুব বেছি ধুনীয়া হয়। নেচাৰেল পৰিৱেশ খুব বেছি ধুনীয়া আৰু কমফৰ্টেবল হয়। সকলোৰে মুখত শুনি আছিলোঁ যে খুব বেছি ভাল লাগে আৰু সেইবাবে আমি গ'লোঁ আৰু সন্মুখৰ পৰা ভিডিঅ' কৰি ৰাখিলোঁ। ইমানেই ধুনীয়া লাগিলে ফুলবোৰ। আৰু আমি গৈ পাই নামি সকলোৱেতো ফটো উঠিমেই আৰু ভাগে ভাগে ফটো উঠিছোঁ আকৌ মান্নাতত। আৰু আমি আকৌ ফটো উঠি থাকিমনে, আচল কামটোতো আছেই, খোৱা বোৱা। সেইবাবে আমি বহিলোঁগৈ খাবৰ বাবে। আৰু ৰেষ্টুৰেণ্টখন ইমানেই ধুনীয়া হয়, প্ৰতিটো স্নেপেই ভাল লাগিছিল আমাৰ। আৰু মেনু চালোঁ যে কোনে কি খাব। চবৰে চইচ বেলেগ, খোৱাও বেলেগ। আৰু গোটেই ফেমিলিটো আমি গৈছোঁ যিহেতু, দুখন আমি জইন কৰি একেলগে খাই বৈ ওলাই আহিলোঁ। ওলাই আহি অলপ ফুৰি আকৌ আমি ধুনীয়া এখন হোটেলত সোমালোঁ। সোমাই ৰাতিৰ সাজ খাই মেলি আকৌ আমি ঘৰলৈ উভতিবলৈ হ'ল। সেইবাবে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। আৰু আমি ৰাতিৰ সাজ খাই দৌলাবাৰীত ৰাতিৰ সাজটো খালোঁ এখন হোটেলত। খাই বহুত ভাল লাগিলে আৰু আমি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। কেনেকুৱা লাগিলে জনাব। প্লিজ লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। বাই বাই।